আৰম্ভ কৰোঁ দেই, আৰম্ভ কৰিছোঁ। শ্ৰদ্ধেয় সংবাদ কৰ্মীসকল, আমি আজি ৰাইজৰ দলৰ সংবাদমেলৰ কাম আৰম্ভ কৰিব খুজিছোঁ। ৰাইজৰ দলৰ সংবাদমেল আজি মূলতঃ অসমৰ বানপানী সমস্যাৰ ওপৰত আয়োজন কৰা হৈছে। কিন্তু বানপানী সমস্যাৰ বিষয়ে ৰাইজৰ দলৰ যি দৃষ্টিভংগী, সেই দৃষ্টিভংগী প্ৰকাশ কৰাৰ আগতে আমি সৰু অতি চমুকে আমি অসমৰ এটা জাতীয় বিষয়, শিৱসাগৰৰ এটা বিষয়, ৰংঘৰ, তলাতল ঘৰ, শিৱদৌল, এই আটাইবিলাকৰ যিটো দুৰৱস্থা হৈছে এই সম্পৰ্কে খুব চমুকৈ আপোনালোকক অকণমান কৈ ল'ব খুজিছোঁ। এইকেইদিন সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে যে ৰংঘৰৰ চৌহদত গৰু সোমাবলৈ আৰম্ভ কৰিছে। শিৱদৌলৰ চৌহদ সম্পূৰ্ণৰূপে ঘাঁহেৰে পৰিপূৰ্ণ হৈ গৈছে। এই সন্দৰ্ভত অসমৰ এই পুৰাতাত্ত্বিক সমলসমূহ সংৰক্ষণ কৰিব লাগে বুলি, এইবিলাকৰ প্ৰকৃত সংৰক্ষণ, এইবিলাকৰ উন্নয়ন আৰু এইবিলাকৰ চাফ চিকুণ, এই সন্দৰ্ভত মই অসমৰ মুখ্যমন্ত্ৰীক 3বাৰকৈ সাক্ষাৎ কৰিছিলোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ ৰাজনৈতিক বিৰোধ থকাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীক মই বিধানসভা সমষ্টিৰ উন্নয়নৰ কাৰণে 3বাৰকৈ সাক্ষাৎ কৰিছিলোঁ। সেই সাক্ষাতৰ সময়ত মই বাৰম্বাৰ উল্লেখ কৰিছিলোঁ যে আহোম যুগৰ যি ঐতিহাসিক সম্পদসমূহ, শিৱদৌল, দেৱীদৌল, আপোনাৰ ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, ঘনশ্যাম মন্দিৰ আৰু পুখুৰীসমূহ আদি বিভিন্ন যিবিলাক আমাৰ ঐতিহাসিক সমল আছে, এইবিলাকৰ সংৰক্ষণ কৰিব লাগে। কিন্তু দুৰ্ভাগ্যৰ কথা যে অসম চৰকাৰখনে সামান্যতমো গুৰুত্ব দিয়া নাই। আপোনালোকে জানি আচৰিত হ'ব যে মই বিধায়ক হৈ চৰকাৰৰ পৰা যেতিয়া কাম কৰাব নোৱাৰিলোঁ, অসম চৰকাৰৰ পৰা, অসমৰ পুৰাতাত্ত্বিক বিভাগৰ পৰা, কেন্দ্ৰীয় চৰকাৰৰ পুৰাতাত্ত্বিক বিভাগৰ পৰা, ASI, এই 3টা বিভাগৰ পৰা যেতিয়া কাম কৰাব নোৱাৰিলোঁ, তেতিয়া ঘৰৰ পৰা পইচা নি মই ৰংঘৰৰ বাকৰিত, তলাতল ঘৰৰ বাকৰিত, শিৱদৌলৰ বাকৰিত আৰু ঘনশ্যাম মন্দিৰৰ বাকৰিত নিজেই পইচা খৰচ কৰি তাত প্লেণ্টেশ্যন কৰাবলগীয়া হৈছে। অৰ্থাৎ চৰকাৰখনে বহুত ডাঙৰ ডাঙৰ ফিতাহী মাৰে, কিন্তু অসমৰ জাতীয় সম্পদবিলাক ৰক্ষা কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। চৰকাৰখনৰ এই আওকণীয়া মনোভাৱক আমি আজি ধিক্কাৰ দিছোঁ আৰু চৰকাৰক অসম চৰকাৰক অনতিবিলম্বে অসমৰ পুৰাতাত্ত্বিক সমলসমূহ, অসমৰ গৌৰৱময় পুৰাতাত্ত্বিক সমলসমূহ সুৰক্ষিত কৰিবৰ কাৰণে দাবী জনাইছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে জানে চাগে যে ৰংঘৰৰ পিছফালৰ ৱালখন ভাগি গৈছে, তলাতল ঘৰৰো ৱাল ভাগি আছে। বাৰম্বাৰ দাবী কৰাৰ পাছতো সেইবিলাক কাম এতিয়ালৈকে আৰম্ভ হোৱা নাই। তাৰ ফলস্বৰূপে তাত গৰু সোমাইছে, ছাগলী সোমাইছে, তাত জংঘলেৰে পৰিপূৰ্ণ হৈ গৈছে। আনকি যিকোনো সময়তে ৰংঘৰ বা তলাতল ঘৰ যিকোনো সময়তে আচলতে কালৰ বুকুত লৈ পাব পাৰে, ভাগি যাব পাৰে। কাৰণ তাত ফাট মেলিছে, তাত পানীৰ চিপেজ হৈছে, পানী তললৈ নামি গৈছে, তাত ভেঁকুৰে ধৰিছে, কিন্তু চৰকাৰে কোনো ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই। গতিকে অতি খঙেৰে সৈতে মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ এখন ইতিমধ্যে স্মাৰক পত্ৰ বা চিঠি দিছোঁ। তাৰ প্ৰতিলিপি ইতিমধ্যে আপোনালোকৰ হাততো প্ৰদান কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীৰ হাতত চিঠি দিয়া হৈছে, কৈ দিয়া হৈছে যে আহোম ৰাজত্বকালৰ অসমীয়া জাতিৰ শিৱসাগৰত থকা ঐতিহাসিক সম্পদসমূহ জহি হৈ যোৱা সন্দৰ্ভত ক্ষোভ প্ৰকাশ। এই সন্দৰ্ভত আমি ইতিমধ্যে ASI, ভাৰত চৰকাৰৰ আৰ্কিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ হাততো ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। অসম চৰকাৰৰ আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ হাততো স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু অনতিবিলম্বে অসমৰ এই ঐতিহাসিক সম্পদসমূহ ৰক্ষা কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু মই ক'বলৈ বাধ্য যে সঁচাকৈ যদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগে এই সম্পদসমূহ ৰক্ষা কৰিবৰ কাৰণে কোনো ব্যৱস্থা নলয়, তেতিয়াহ'লে মই পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম, আকৌ পুৰণি অৱস্থালৈ ঘূৰি যাবলৈ বাধ্য হ'ম। এই কথাটো স্পষ্ট কৰি দিছোঁ, অসম চৰকাৰক স্পষ্ট কৰি দিছোঁ। মই আকৌ কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীক আগতে 3বাৰ সাক্ষাৎ কৰা হৈছিলে, আজি অত্যন্ত খঙেৰে সৈতে চিঠি প্ৰদান কৰা হৈছে যে ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ,
এইবিলাক ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শিৱদৌল ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যদি নকৰে তেতিয়াহ'লে চৰকাৰৰ বিৰুদ্ধে ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব লাগে। ধন্যবাদ। এতিয়া আমি মূল বিষয়টোৰ ওপৰত আপোনালোকৰ লগত মত বিনিময় কৰিব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে কালি অসমৰ মুখ্যমন্ত্ৰীজনে ঘোষণা কৰিছে যে বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ কোনো প্ৰশ্ন উত্থাপন নহয়। ইতিমধ্যে অসমৰ সকলো পেপাৰত এই সম্পৰ্কীয় বাতৰি আহিছে। সকলো পেপাৰত আহিছে যে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত নৎসাত হিমন্ত বিশ্ব শৰ্মাৰ। ঠিক তেনেকৈ আহিছে যে বান ৰাষ্ট্ৰীয় সমস্যা হ'লে অসমে কেন্দ্ৰৰ পৰা এটকাও নাপাব। এনেকুৱা ধৰণৰ ফাংফুঙীয়া কথা কৈ, এনেকুৱা ধৰণৰ গুৰুত্বহীন কথা কৈ অসমৰ মুখ্যমন্ত্ৰীজনে অসমৰ জনতাক আভুৱা ভৰাৰ চেষ্টা কৰিছে। অসমৰ মুখ্যমন্ত্ৰীজন এজন আত্মসমৰ্পণকাৰী, চাৰেণ্ডাৰ্ড মেণ্টেলিটিৰ মানুহ, আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেওঁ প্ৰকৃত সৎ দাবীবিলাক উত্থাপন কৰিবৰ কাৰণে তেখেতৰ সৎ সাহসৰ অভাৱ ঘটিছে। তেখেতে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিবলৈ ভয় কৰে, কিজানিবা তেখেতৰ গাদীখন গুচি যায় বুলি। সেইকাৰণে তেখেতে অসমৰ মানুহক আভুৱা ভাৰিবৰ কাৰণে, অসমৰ মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে, অসমৰ মানুহক টুপি পিন্ধাবৰ কাৰণে অসমৰ বানপানী সমস্যা সমাধান, অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হ'লে এটকাও নাপাব বুলি তেওঁ ঘোষণা কৰিছে। তেওঁ কৈছে যে বানপানী সমস্যাৰ ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰাটো বোলে এটা আৱেগিক দাবীহে। আমি ইয়াক নিন্দা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰীজনৰ এনেকুৱা বেবেৰী বাং, এনেকুৱা অৰ্থহীন, এনেকুৱা দুৰ্বল চিতীয়া, এনেকুৱা আত্মসমৰ্পণকাৰী বাক্যক আমি ঘৃণা কৰিছোঁ। আমাৰ খুব স্পষ্ট কথাটো হ'ল যে ভাৰত চৰকাৰে যদি বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনিবৰ কাৰণে চিটিজেনশ্বিপ এক্টখনক এমেণ্ড কৰিব পাৰে, সংশোধন কৰিব পাৰে, নাগৰিকত্ব আইনখনক যদি সংশোধন কৰিব পাৰে, তেতিয়াহ'লে ভাৰত চৰকাৰে কিয় অসমৰ বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে ডিজাষ্টাৰ মেনেজমেণ্ট এক্টখনক কিয় সংশোধন কৰিব নোৱাৰে? আমি ৰাইজৰ দলে দাবী উত্থাপন কৰিছোঁ যে ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট সংশোধন কৰি অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা হওক। হয়, এইটো কথা সত্য যে বৰ্তমানৰ প্ৰচলিত আইন অনুসৰি বা বিধি অনুসৰি বা মেনুৱেল অনুসৰি অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব নোৱাৰি। কিন্তু তাক ঘোষণা কৰাৰ ব্যৱস্থা আছে। কি ব্যৱস্থা আছে? যে ডিজাষ্টাৰ মেনেজমেণ্ট এক্টখন সংশোধন কৰি কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব পাৰে।